বন্ধুবৃন্দসকল, আজি আমি বিশেষ এটা ইছ্যুৰ ওপৰত আমি প্ৰেছ ব্ৰিফিং কৰিব বিচাৰিছোঁ। এইটো হৈছে সদ্যহতে যোৱা 12 তাৰিখে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ৰিলায়েন্স তথা আম্বানীৰ কোম্পানীৰ লগত এটা চুক্তি স্বাক্ষৰ হৈছে। এইটো হৈছে CBG প্লান্ট তথা কম্প্ৰেছ বায়োগেছ, যেটো ইয়াত নেপাৰ গ্ৰাছ বুলি কয়, লেমন গ্ৰাছ বুলিও কয়। এইটো প্লেণ্টেশ্যন লৈ পেলাই এটা এগ্ৰিমেণ্ট হৈছিলে, আৰু এইটো এগ্ৰিমেণ্ট হৈছে এইটো মাটি কাউন্সিল দিব লাগিব, যিহেতু ইয়াত ঘাঁহ ৰুব লাগিব। গতিকে ইয়াত মাটি হস্তান্তৰৰ কাৰণে লেণ্ড একুইজিশ্যন আৰু লেণ্ড হেণ্ডিং অভাৰৰ কাৰণে এগ্ৰিমেণ্ট হৈছিলে। এক মিনিট, আমাৰ পঞ্চো আমাৰ লিডাৰৰ পৰা আহি পাইছে, তেখেত ৰবি কুমাৰ পাঞ্চো তেখেত। আৰু এইটো সম্পৰ্কে যোৱা ফেব্ৰুৱাৰী মাহত আৰ্বইটামত এটা আলোচনা হৈছিলে। কাউন্সিলে সৰ্বদলীয় দল সংগঠনক মাতিছিলে, তাত অল পাৰ্টি অল অৰ্গেনাইজেশ্যনৰ এটা মিটিং মাতিছিলে। তাত আমাক অপিনিয়নবিলাক লৈছে আৰু তেওঁলোকে প্ৰপ'জাল আনিছে। কিন্তু যিটো প্ৰপ'জাল কাউন্সিলৰ তৰফৰ পৰা যিটো আনিছে তাত বিতংকে নাই। এইটো এই কোম্পানীটো কি কি কৰিব, কি কি নকৰিব, ৰাইজে কি বেনিফিট হ'ব, কি বেনিফিট নহ'ব, মাটি কিমান ল'ব, মাটি কোনখিনি ল'ব, এই সম্পৰ্কে কোনো স্পষ্ট নাই। গতিকে আমি তাত কৈছোঁ যে আমি বিনা উইদাউট পেপাৰ, কোনো হোৱাইট পেপাৰ নোহোৱাকৈ, এটা ডিটেইল প্ৰজেক্ট নোহোৱাকৈ আমি কেনেকৈ বক্তব্য ৰাখিব পাৰোঁ। কিন্তু এটা কথা আমি চবেই যিবিলাক নেকি তাত অপজিশ্যন পাৰ্টি অৰ্গেনাইজেশ্যন মানুহবিলাকে এটা কথা কৈছে, স্পষ্টকৈ কৈছে যে যিহেতু এইটো বিগ কোম্পানী, যিহেতু এইটো মাল্টিনেশ্যনেল কোম্পানী, তেওঁলোকে নিজৰ বেনিফিটৰ কাৰণে আহিব। তেওঁলোকে ইয়াৰ মানুহক সেৱা কৰিবৰ কাৰণে ৱেলফেয়াৰ কামত অহা নাই। তেওঁলোকে বেনিফিটৰ কাৰণে আহিব, আৰু তেওঁলোকে সৰু সুৰা স্কিম নকৰে। এইটো মাল্টিনেশ্যনেল কোম্পানী হয়। ইণ্ডিয়া, ভাৰতবৰ্ষৰ ভিতৰত বা ৱৰ্ল্ডৰ ভিতৰত তেওঁলোকে পজিশ্যন থকা এটা কোম্পানী হয়। তেওঁলোকে 1 কোটি 2 কোটি 3 কোটি 10 কোটি 20 কোটি লাভৰ কাৰণে নাহে। তেওঁলোকে এবছৰতে কিমান হাজাৰ কোটি ইয়াৰ পৰা যাতে প্ৰফিট পাব পাৰে তেনেকুৱা প্ৰজেক্টহে কৰিব। গতিকে মাটি ল'লেও তেওঁলোকে 100 বিঘা 200 বিঘা 1000 বিঘা নলয়, তেওঁলোকে বহুত হাজাৰ মাটি তেওঁলোকে ল'ব বুলি আমি অপিনিয়ন কৰিছোঁ। গতিকে এইটো আমি ইয়াৰ সপক্ষে নহয়। মাটি আমাৰ ইয়াত নাই, আমাৰ যথেষ্ট মাটি আমাৰ ইয়াত নাই। আমাৰ যিবিলাক মাটি আছে সেইটো আমাৰ দৰকাৰী মাটি। আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ ভৱিষ্যত, যিটো ইকনমিক, যিটো চ'ৰ্চ, যিটো লাইভলিহুড, এইটো কাৰণে আমাৰ লাগিব এই মাটিটো। গতিকে আমি বিগ বিগ কোম্পানীত মাটি দিব নোৱাৰোঁ। আৰু যিটো আমি কৈছোঁ যে তেওঁলোকে যিটো CBG প্লেন, যিটো প্ৰজেক্ট তেওঁলোকে যিটো কৰিব, এইটো মই ভাবিছোঁ ৰাইজৰ কাৰণে বেনিফিটেড নহয়। ইট ইজ নট ইণ্ডাষ্ট্ৰী, এইটো ইণ্ডাষ্ট্ৰী নহয়, ইট ইজ এ প্লেণ্টেশ্যন। এইটো ঘাঁহ ৰুবৰ কাৰণে। আৰু এতিয়া যোৱাকালি আৰু বিভিন্ন ছ'চিয়েল মিডিয়াত চ'ৰ্চত আমি পাইছোঁ যে এইটো বিঘাত কিমান উৎপন্ন হ'ব, বা কাউন্সিলে কিমান পাব, বা ৰাইজে কিমান পাব। 400 পৰা 500 টকা পাব। আৰু ইয়াত এইটোতে এতিয়া তেওঁলোকে দাবী কৰিব পাৰে, এই কোম্পানী আহিলে বোলে ইয়াত বহুত জব ক্ৰিয়েট হ'ব, আমাৰ আনএমপ্লয়মেণ্ট যিমান আনএমপ্লয়ড মানুহবিলাক আছে আমি কৰ্মসংস্থাপন দিব পাৰিম বুলি তেওঁলোকে দাবী কৰিব পাৰে। কিন্তু এইটো কৰ্মসংস্থাপন এইটো হ'ব নোৱাৰে। এনে জব ক্ৰিয়েটিভ ইউনিট নহয়, ইণ্ডাষ্ট্ৰী নহয়, যাতে চাকৰি ওলাব তেনেকুৱা নহয়। তাত লেবাৰ কাম আহিব, কিছু লেবাৰ প্ৰয়োজন হ'ব, এনে বাহিৰৰ পৰা লেবাৰ আহিব। আপোনালোকে মই এটা এক্সাম্পল দিছোঁ দেই, এইবিলাক প্লেণ্টেশ্যনৰ পৰা আমাৰ কি অসুবিধা হৈছে। এতিয়া আমাৰ অসমতো বহুত প্লেণ্টেশ্যন হৈছে, টি প্লেণ্টেশ্যন ফৰ এক্সাম্পল। তাত বৃহৎ বৃহৎ কোম্পানীয়ে টি প্লেণ্টেশ্যন কৰিছে।